নমস্কাৰ, বহাগী ধাৰাবাহিকখনৰ যোৱাকালি হৈ যোৱা ২১৩ নম্বৰ খণ্ডৰ বিষয়ে ক'বলৈ লৈছোঁ। কিশোৰে মাক আৰু ভায়েকক কৈছিল যে আজি সি পৰী ঘৰত ভাত খোৱাকৈ যাব। সকলো ফাইনেল কৰি পৰীক এইখন ঘৰলৈ লৈ আহিব। তাৰ পৰা কিশোৰ ঘৰৰ পৰা ওলাই যায়। কিশোৰ ঘৰৰ পৰা ওলাই যোৱাৰ পাছত মাক আৰু ৰাজাই ঘৰ সম্পত্তি ৩ ভাগ কৰি দিবলৈ কম বুলি আলোচনা কৰি থাকে। তেনেতে দেউতাক ভিতৰৰ পৰা ওলাই আহে। ৰাজাই দেউতাকক সম্পত্তিৰ কথা কয়। দেউতাকে নিদো বুলি কৈ আৰু তেতিয়া ৰাজাই দেউতাকক কোৰ্টৰ কাষ চাপিম বুলি কৈ ওলাই যায়। অন্যহাতে মাকে দেউতাকক সম্পত্তিখিনি ভাগ কৰি দিবলৈ কয়। দেউতাকে তেতিয়া কয়, তেতিয়া হয়তো আমি ফুটপাথ বা বৃদ্ধাশ্ৰমত থাকিব লগা হ'ব। বহাগীৰ দেউতাকে স্বৰ্ণালীৰ লগত বিয়া কথা আলোচনা কৰি থাকে। যিহেতু নীলমৰ মাকে ১৫-২০ লাখ টকা বিয়াখন বাবে যোগাৰ কৰিবলৈ কয়, দেউতাকে মনত বহুত দুখ পায় আৰু স্বৰ্ণালীক কয় যে ইমানখিনি টকা খৰচ কৰি বিয়া দিবলৈ যে আমাৰ সামৰ্থ্য নাই, তই জানই মাজনী বুলি কয়। গতিকে সিদ্ধান্তটো তই ল'বি বুলি কয়। তেতিয়া স্বৰ্ণালীয়ে দেউতাকক কয় যে মই বিয়া নহওঁ, নীলমক ফোন কৰি কৈছোঁ। তেতিয়া মাক ভিতৰৰ পৰা ওলাই আহে। স্বৰ্ণালীক নীলমৰ মাকক বুজাবলৈ কয় যে ইমানবোৰ টকা পইচা খৰচ কৰি মানুহক দেখাবলৈ দৰকাৰ আছে, তেওঁলোকৰোতো ধাৰ হ'ব। নীলম যে স্বৰ্ণালীক বিয়া পাতিম বুলি কোৱা বাবে খুৰীয়ে চৰ্ত দিছে আৰু স্বৰ্ণালীয়ে মই বিয়া নহওঁ বুলি কয় আৰু মাক দেউতাকে বহুত কষ্ট পাই কান্দিবলৈ ধৰে। কিশোৰে পৰী ঘৰত ভাত খাবলৈ যায় আৰু বাহিৰৰ পৰা বৌলৈ ফোন কৰে। ইমানতে আজি খণ্ডটো অন্ত পৰে। অহা খণ্ডত সম্পূৰ্ণ খণ্ড পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।